everyone, good morning and welcome to my channel. আপোনালোক সকলোলৈকে পোনপ্ৰথমে মোৰ YouTube channel RB Vlogsলৈ স্বাগতম জনাইছোঁ। আজি 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। আপোনালোক সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমাৰ ওচৰতে থান আছে, তাত আজি সকলোৱে চাকি ধূপ শৰাই আদি আগবঢ়ায়। আমি আজি তালৈ যাম, আপোনালোকক সকলো পৰিৱেশ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি ডাঙৰসকলৰ পৰা জনামতে তাত য'ত আমি থানলৈ যাম তাত বোলে আগতে গোঁসাই এজন আছিলে। সেই গোঁসাইজন ঢুকালত ইয়াত সমাধি দিয়া হৈছিলে আৰু তাতে 26 জানুৱাৰী তাৰিখে সদায় ধূপ চাকি শৰাই দিয়া হয়। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। বহুত ধুনীয়া পৰিৱেশটো আপোনালোকক দেখাম, আপোনালোকে চাব ভিডিঅ'টো। এতিয়া ওলাই আহিলোঁ, বাকীবোৰ অহা নাই, ৰৈ দিম অলপ, আহি লওক সকলো একেলগে যাম। মই ক'ব নহ'লে আমি এতিয়া যিখন থানলৈ যাম সেই থানখন বোলে গজাহাটৰ নামে জনা যায়। যেতিয়া গোঁসাইজনে যিটো খোৱা ধান সেইটো সিজায়, সেই সিজোৱা ধানটোপাক গজালি মিলাইছিলে, তো সেইটো কাৰণে থানখনক গজাহাটৰ নামে জনা যায়। মোক কৈছিলে, মানে বায়ে ক'লে, তো মই নাজানিছিলোঁ, সেইটো কাৰণে সকলোখিনি কৰিম। ভিডিঅ'টো চাই থাকিব। এতিয়া আমি আহিলোঁ সকলো ওলাই, কিবা এটা কৈ দিয়া। হেপী ৰিপাব্লিক ডে। আমি গৈ আছোঁ, আপোনালোকক দেখাম সকলো। দুজনী আগত গৈ আছে। আহি আছোঁ আমি তাৰপৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব চাগিব। কিবা এটা কৈ দে আকৌ। হেপী ৰিপাব্লিক ডে। ঐ তইও কিবা এটা কৈ দে। লুকাইছে ইমান লাষ্টলে। বাইদেউলৈ চাওক ভিডিঅ' চব ব্লগ বনাইছে, ব্লগ বনাইছা। এইটো আৰ্মি কেম্প হয়। এইফালে ফিল্ড আছে আৰু এইফালে গাঁৱলৈ যায় মানে। জেন্তুৰ ঘৰে কাছংখা তুৰঙি ৰামধেনু সৰু সৰু কথাবোৰ পাহে পাহে আঁকিলো পথৰুৱা বাটতে মোৰ প্ৰিয় সাধু কথা সৰু সৰু কথাবোৰ পাহে পাহে আলহী আৰু এতিয়া পথাৰৰ মাজত যিহেতু পুৰা বতাহ মাৰি আছে। এই চাউণ্ডটো বহুত ভাল লাগে ন?
হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই বহুত ভাল লাগিলে আজি এভাগ পবিত্ৰ স্থানৰ পৰা আমি আহিলোগে হয় নেকি তুমি মনৰ পৰা কি আশা সেই কৰিলা কোৱাচোন কৈ দিয়াচোন পূৰণ নহ'ব আজি আমি সকলোৱে মিলি পাৰ্টি খাইছোঁ আজি যিহেতু 26 জানুৱাৰী সকলোৰে ঘৰতে থাকে অফিচ কিবা কিবি বন্ধ ঘৰতে থাকে সকলোৱে আমি সকলোৱে মিলি 26 জানুৱাৰী প্ৰত্যেক বছৰে এনেকৈ পাৰ্টি খাওঁ আজিও খাইছোঁ তো আপোনালোকক দেখাইছোঁ অঁ মাহী আপুনি চাহ খাব নে তোলে নবনাও তই যে চিঞৰিছ সকলো কামত বিজি সকলোৱে ভাগ ভাগকৈ কাম কৰি আছে এইফালে বনিছে গাহৰি বনাব এখন চুপি বনাই আছে মাছ আছে মাংস বনাই আছে কবি কেটচেপ আছে যোনকেইটা মই ভিতৰত চাহ বনাই আছোঁ সকলোকে বুন্দি আহতি চাহ খাব মানুহজনী চাব গেছ টেবুলখন ইমান আমি বহিলোঁ আৰু খাবলৈ এবাৰে খালে কেনেকুৱা আছে কিমান টেষ্টি ক'ব নোৱাৰি আৰু হৈছে লোভ লাগিব অঁ মোক লাগিব কেনেকুৱা হৈছে খাই সেইখিনি নিয়ে বহি যাব এবাৰ কিবা এটা কৈ দিয়া আকৌ এইবোৰ খোৱা নাই কেনেকুৱা কেনেকুৱা হৈছে মজা আদৰণি বাইদে খাই বৰ ভাল লাগিছে জলকীয়াই পুৰিছে তাৰপৰা কি খাই ৰ'বা তাৰপিছত কৰিম আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ তেন্তে বাই বাই